ছাৰ কি কৰি আছে? ৰিপৰ্ট এটা বিচাৰি আছো ৰবা। এদিন আমাৰ ঘৰত ভাত খোৱাকৈ যাবচোন ছাৰ। বাপৰে, ইমান দূৰ গ'লে দেখোন মই এদিনৰ ছুটি ল'ব লাগিব হে। এই গাঁৱৰ ঘৰৰ কথা মই কোৱা নাই, আমাৰ ঘৰৰ কথা কৈছো। আপোনাৰ ইয়াত ঘৰ কেতিয়াৰ পৰা হ'ল? এই আমাৰ ভাড়া ঘৰৰ কথা কৈছো। আপোনাৰ ভাড়া ঘৰ আছে নেকি? সেইটো কোৱা নাই, মানে তুমি মই আৰু ভণ্টি থাকো যে সেইটো। সেইটো এখেতৰ নহয়, সেইটো তেখেতৰে ঘৰ বাৰু। এই যে আগতে যে আমি ছাৰ দেখিছিলো জমিদাৰ মানুহবিলাকৰ ঘৰত মৰা পহুৰ শিং এটা থৈ দিয়ে, শেষৰ ফাললৈ এখেতৰ মই তেনেকে থৈ দিম, চিন এটা থাকি যাব আৰু। এখেতৰহে ঘৰটো। এই কিয় তেনেকে কৈছে আপুনি? চলে, আমাৰ দুটাৰ চলে। কি হৈছে দাদা কওকচোন? কি হৈছে মই একো বুজা নাই বাইদেউ। তইতো একো নুবুজিবি, বুজা হলেতো এইবোৰ নকৰই। এইবিলাক বুজা নুবুজা কথা বাদ দিয়ক, মেইন কেছটো কওক। তুমিও